নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছে এটা নতুন ভিডিঅ' সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'লৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। জিস্মিক বৰুৱাই থিয় কৰাই ল'লে আৰু নিজে শুই দিলে। জিস্মিয়ে ইংগিতটো বুজি পালে আৰু তাই হাউলি বৰুৱাৰ কণীটো মুখত ল'লে আৰু চুপিবলৈ ধৰিলে। বৰুৱাই নিজৰ হাতখন তাইৰ গিটাৰখনলৈ লৈ গ'ল আৰু দুটা আঙুলি তাইৰ ৰসাল গিটাৰখনত সুমুৱাই দিলে আৰু লাহে লাহে আঙুলি মাৰিবলৈ ধৰিলে। জিস্মিৰ উত্তেজনা বাঢ়ি গ'ল আৰু বৰুৱাৰ কণীটো গোটেইটো মুখত ল'বলৈ ধৰিলে। এইদৰে বহু সময় অংগেজমৰ পাছত বৰুৱা থিয় হ'ল আৰু জিস্মিক টেবুলখনত দাঙি উঠাই ল'লে আৰু ভৰি দুটা মেলাই ল'লে। তেওঁ নিজৰ প্ৰকাণ্ড কণীটো তাইৰ চপচপীয়া গিটাৰখনত লগাই লৈ জোৰেৰে ঠেলা এটা মাৰিলে। একে ঠেলাতে কণীটো গুৰিলৈকে সোমাই পৰিল। আহ আহ উহ ছাৰ, লাহেকৈ কৰক না। জেস্মিয়ে চিঞৰি উঠিল। তই আজি মোৰ ৰেণ্ডি আৰু তোক মই ৰেণ্ডিৰ দৰে চুটিম। এই বুলি কৈ বৰুৱাই তাইৰ গালত এটা চৰ দিলে। তাইৰ গালখন ফৰফৰাই গ'ল। বৰুৱাই তাইৰ কঁকালটোত ধৰি লৈ আকৌ এটা থাপ দিলে। বৰুৱাই তাইক ক'লে, আহ চালি, ক্লাছ নকৰি মতাৰ চোদন খাই ফুৰ। এতিয়া পাইছ মজা। উফ 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 ছাৰ, আহ আহ ছাৰ, আজিৰ পৰা ক্লাছ কৰিম সদায়। লাহেকৈ চুটক। বৰুৱাই তাইক জোৰেৰে চোদন দি আছিল। জিস্মিৰ গিটাৰখনে অলপ পাছতে পানী এৰি দিলে। বৰুৱাই এইবাৰ জিস্মিক থিয় কৰাই ল'লে আৰু টেবুলত ভেজা দিয়াই ভগি কৰি ল'লে আৰু টেবুলখনত থকা লুব্ৰিকেণ্টৰ বটলটোৰ পৰা লুব্ৰিকেণ্ট অলপ লৈ তাইৰ পকৰত লগাই দিলে। জিস্মিয়ে ভয় খাই গ'ল। ছাৰ প্লিজ, মোৰ পকৰ নামাৰিব, বহুত দুখ পাম। মোক যিমান মন যায় গিটাৰত চুদক না ছাৰ। বৰুৱাই তাইক ধমক দি ক'লে, চুপ চালি, তোৰ নিচিনা মাল এটাক পকৰ নামাৰিলে কেনেকৈ হ'ব? 10টা মতাৰ ফটুৱাই গিটাৰ বহল কৰি থৈছ, ৰেণ্ডি, এতিয়া পকৰ নামাৰিবলৈ ক'বলৈ আহিছ? জিস্মিয়ে বৰুৱাক ক'বলৈ ধৰিলে পকৰটো ৰেহাই দিবলৈ, কিন্তু যিয়ে জিস্মিক দেখিছে সি তাইৰ গিটাৰখনতকৈ পকৰ মৰাৰ কথাহে ভাবিব। তাই খোজ কাঢ়িলে টিকা দুটা, যিটো ছেক্সি ৰূপত ল'ৰে যিকোনো মতাৰে কণী দাং খাই যোৱাটো স্বাভাৱিক কথা। বৰুৱাই তাইৰ অনুৰোধ প্ৰাৰ্থনা একোলৈ ভ্ৰক্ষেপ নকৰি তাইৰ পকৰত কণীটো চেষ্ট কৰি লাহে লাহে ঠেলিবলৈ ধৰিলে। প্ৰথমতে কণীটো সুমুওৱা নাছিল, কিন্তু লাহে লাহে সোমাই গ'ল। জিস্মিৰ চকুপানী ওলাই আহিল। তাই কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে। বৰুৱাই তাইৰ অনুৰোধ প্ৰাৰ্থনা একোলৈ ভ্ৰক্ষেপ নকৰি তাইৰ পকৰত কণীটো চেষ্ট কৰি লাহে লাহে ঠেলিবলৈ ধৰিলে। প্ৰথমতে কণীটো সুমুওৱা নাছিল, কিন্তু লাহে লাহে সোমাই গ'ল। জিস্মিৰ চকুপানী ওলাই আহিল। তাই কান্দিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, আপুনি যেতিয়াই কয় মই গিটাৰখন পাতি দিম। মোৰ পকৰটো এৰি দিয়ক ছাৰ। আহ ছাৰ, বহুত দুখ পাইছোঁ, প্লিজ ছাৰ। বৰুৱাই সেইবোৰলৈ ভ্ৰক্ষেপ নকৰিলে আৰু ওচৰতে থকা কাপোৰ এখন জিস্মিৰ মুখত সুমুৱাই দিলে আৰু পৰম তৃপ্তিৰে তাইৰ ছেক্সি পকৰটোত নিজৰ কণীটো ঠেলি ঠেলি আধালৈ সুমুৱাই দিলে। অকণমান সময় ৰৈ বৰুৱাই জিস্মিৰ ভৰি দুটা আৰু অকণমান মেলাই লৈ গাৰ জোৰেৰে কণীটো ঠেলি দিলে। গোটেই কণীটো তাইৰ পকৰত সোমাই পৰিল। অলপ সময় ৰৈ বৰুৱাই এইবাৰ লাহে লাহে তাইৰ পকৰটো পেলিবলৈ আৰম্ভ কৰিলে। কিন্তু জিস্মিৰ পকৰটো ইমানেই টান আছিল যে প্ৰতিটো ধাক্কাতে তাইৰ গোটেই গাটো হিলি গৈছিল। বৰুৱাই পৰম তৃপ্তিৰে তাইৰ পকৰটো উপভোগ কৰিবলৈ ধৰিলে। লাহে লাহে বৰুৱাই স্পীড বঢ়াই দিলে। জিস্মিৰ এনে লাগিছিল যেন এটা দৈত্যৰ ওচৰত তাই নিজকে সমৰ্পণ কৰি দিছে।
বৰুৱাই তাইৰ হাত দুখন পাছফাললৈ ধৰি লৈ তাইক প্ৰায় থিয় কৰাই দিলে আৰু গাৰ জোৰেৰে গোটেই কণীটো তাইৰ পকৰত সুমুৱাই পৰিবলৈ ধৰিলে। জিছমিয়ে চকুৰে সৰিয়হ ফুল দেখি গৈছিল। অকণমান পাছতে বৰুৱাই তাইৰ পকৰটোৰ ভিতৰলৈ ডাঠ আৰু গৰম বীৰ্য এৰি দিয়ে। তাইৰ পকৰেদি বৰুৱাৰ বীৰ্য আৰু তেজ ওলাই আহিছিল। মালপানী আউট হোৱাৰ পাছতে বৰুৱাই তাইক এৰি দিলে আৰু তাইক চিগাৰেট জ্বলোৱা ল'লে। জিছমিয়ে বিষত কেঁকাই কেঁকাই বিচনাত পৰি দিলে। কিন্তু অকণমান পাছতেই জিছমিয়ে দেখিলে যে বৰুৱাই যৌন শক্তি বৰ্ধক টেবলেট এটা খালে। খোৱাৰ অলপ পাছতেই বৰুৱাৰ কণীটো আকৌ থিয় হৈ গ'ল। বৰুৱাই এইবাৰ জিছমিক বিচনাৰ পৰা টানি আনিবলৈ চেষ্টা কৰিলে। তাই ক'লে, ছাৰ আৰু নোৱাৰো মই, বহুত বিষাইছে, এৰি দিয়ক। বৰুৱাই লগে লগে তাইৰ গাৰ ওপৰত জঁপিয়াই পৰিল। এটা হিংস্ৰ জন্তুৰ দৰে তাইৰ হাত দুখন কাপোৰেৰে বান্ধি ল'লে আৰু তাইক ওলোটাই আকৌ পকৰত কণীটো লগাই ঠেলা মাৰি দিলে। কণীটো একে ঠাইতে গুৰিলৈকে সোমাই গ'ল। বৰুৱাই এইবাৰ অসুৰৰ দৰে তাইক যুঁজিবলৈ ধৰিলে। জিছমিয়ে যেন মাত মতাৰ শক্তিও হেৰাই পেলাইছে। মাজে মাজে বৰুৱাই তাইৰ টিকা দুটাত জোৰেৰে থপৰিয়াই ৰঙা কৰি দিছে। 10 মিনিটমান তেনেকৈ যুঁজি বৰুৱাই তাইক আকৌ টেবুলখনৰ ওচৰলৈ টানি নিলে আৰু তাইক ডগী কৰি ল'লে আৰু এটা জাৰ গৰুৰ নিচিনাকৈ যুঁজিবলৈ ধৰিলে। এনেদৰে 20 মিনিট সময় যুঁজি বৰুৱাই তাইৰ গাখীৰ দুটাত জোৰেৰে খামুচি মাৰি ধৰি তাইক থিয় কৰি কামত দিবলৈ আৰম্ভ কৰিলে। বৰুৱাৰ কামচেষ্ট কেইটা ইমানেই জোৰত আছিল যে জিছমিয়ে ধুঁৱলি কুঁৱলী দেখি গৈছিল। এলেপা বীৰ্য আকৌ তাইৰ পকৰত পেলাই বৰুৱাই আঁতৰি গ'ল। জিছমি কোনোমতে আহি বিচনাত পালেহি। ৰাতিপুৱা জিছমি দেৰিকৈ সাৰ পালে। সাৰ পাই দেখিলে প্ৰফেছৰ বৰুৱা নাই। জিছমিয়ে সময়টো চালে 10 বাজিল। বৰুৱা বোধহয় কলেজলৈ গ'ল। ঘৰটোৰ দুৱাৰ বাহিৰৰ পৰা লক কৰি থোৱা হৈছে। কলেজৰ পৰা বৰুৱা বাহিৰে বাহিৰে জিছমিৰ ওচৰলৈ আহিল। জিছমি সোফাতে বহি আছিল। বৰুৱাই আহি জিছমিক সোফাৰ পৰা টানি আনিলে আৰু তাইৰ কাপোৰবোৰ খুলিবলৈ আৰম্ভ কৰিলে। তাইৰ টি-চাৰ্টটো খুলি ব্ৰাটো দলিয়াই দিলে। পেণ্টিটো একে আজোৰে খুলি দিয়ে। জিছমিক লেংটা কৰি নিজেই কাপোৰবোৰ খুলি ল'লে আৰু তাইক সোফাখনত বগৰাই ল'লে। জিছমিৰ নিজকে এজনী ৰেঙিৰ দৰে অনুভৱ হ'ল যেন তাইৰ জীৱনৰ এটাই কামেই প্ৰফেছৰ বৰুৱাৰ গোলাম হোৱা। সোফাখনত জিছমিক পেলাই লৈ বৰুৱাই অলপো সময় নষ্ট নকৰাকৈ তাইৰ ভৰি দুটা মেলি ল'লে আৰু গিটাৰখনত কণীটো লগাই ঠেলা মাৰি দিয়ে। উফ, একে ঠেলাতে গিটাৰখনৰ ভিতৰলৈ কণীটো সোমাই গ'ল। অকণমান সময় চূৰণ দিয়াৰ পাছতে জিছমিয়ে পানী এৰি দিয়ে। বৰুৱা এই সময়কণলৈকে ৰৈ আছিল। জিছমিয়ে পানী এৰিলে বুলি গম পোৱাৰ পাছতে বৰুৱাই কণীটো উলিয়াই আনিলে আৰু তাইক ওলোটাই ল'লে। থু, এলেপা, জিছমিৰ পকৰত সানি বৰুৱাই কণীটো তাইৰ পকৰত ঠেলা মাৰি দিলে। আগৰাতি পকৰত চূৰণ দি থোৱাৰ পাছতে কণীটো পকৰত ফটককৈ সোমোৱা যোৱা নাছিল। বৰুৱাই জিছমিৰ লাহি কঁকালটোত ধৰি লৈ প্ৰচণ্ড জোৰেৰে ঠেলা এটা মাৰি দিয়াতেই কণীটো সোমাই পৰিল। জিছমিয়ে বুজিলে যে বৰুৱাই তাইৰ পকৰটোত যদিহে বেছি ভাল পায়। বৰুৱাই জিছমিৰ কঁকালটোত দুইখন হাতেৰে খামুচি ধৰি তাইৰ পকৰটো পেলিবলৈ ধৰিলে। থাপ থাপ থাপ। আহ ছাৰ, এৰি দিয়ক। উফ, আহ ছাৰ, মৰি যাম। আহ। পৰম তৃপ্তিৰে বৰুৱাই জিছমিক চুদি আছে। 10 মিনিটমান জিছমিৰ পকৰটো চুদি বৰুৱাই তাইৰ আঁঠু কৰাই ল'লে আৰু তাইৰ মুখত কণীটো সুমুৱাই দিলে। কণীটো সুমুৱাই তাইৰ চুলিকোছাত ধৰি লৈ প্ৰচণ্ড গতিৰে
বৰুৱাই তাইৰ মুখত চুটি গৰম পানী এলেপা এৰি দিলে। জেছমিনে পানীখিনি উলিয়াই দিবলৈ লৈছিল যদিও বৰুৱাই তাইৰ মুখখনত টেপা মাৰি ধৰাত গিলি দিবলগীয়া হ'ল। এইদৰে জেছমিৰ দেহটো ৰেণ্ডিৰ দৰে উপভোগ কৰি বৰুৱাই তাইৰ ভাড়া ৰুমত থৈ আহিল। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।